নমস্কাৰ বন্ধুসকল স্বাগতম জনাইছোঁ পুনৰ অসমৰ মেডিকেল ডিপাৰ্টমেণ্টত পদ খালী হৈছে আজি এই ভিডিঅ'ত আমি মেডিকেল ডিপাৰ্টমেণ্টত কি পদ খালী হৈছে আৰু কোনে এপ্লাই কৰিব পাৰিব সেই সম্পৰ্কে আলোচনা কৰিম আৰু টোটাল কিমান পদৰ মুকলি হৈছে সেই সম্পৰ্কে আলোচনা কৰিম যদি আপোনালোকে মেডিকেল ডিপাৰ্টমেণ্টত এপ্লাই কৰিব বিচাৰিছে ভিডিঅ'টো শেষলৈ ভালদৰে চাব আৰু যদি ভিডিঅ'টো পছন্দ কৰে তেতিয়াহ'লে নিশ্চয় ভিডিঅ'টো লাইক কৰিব আৰু আপোনালোকৰ বন্ধু বান্ধৱীৰ মাজত ভিডিঅ'টো শ্বেয়াৰ কৰিব যাতে তেওঁলোক ইয়াৰ পৰা উপকৃত হয় বলক দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ পুনৰ অসমৰ মেডিকেল ডিপাৰ্টমেণ্টত পদ খালী হৈছে যেহেতু জুলাই মাহত 22,000 পদৰ কথা মুকলিৰ কথা আছিল তাৰে আগতে কিছু পদ মেডিকেল ডিপাৰ্টমেণ্টৰ ফালৰ মুকলি কৰি দিয়া হৈছে বলক চাই লওক কোনটো বিভাগৰ এই পদসমূহ মুকলি হৈছে বলক এডভাৰটাইজমেণ্টটো চাই লওঁ দেৰি নকৰি এই এডভাৰটাইজমেণ্টটো প্ৰকাশ পাইছে মেডিকেল এণ্ড হেল্থ ৰিক্ৰুইটমেণ্ট বৰ্ড আছামৰ ফালৰ পৰা SCMB বিল্ডিং নিউ অফিচ অফ DME 6 মাইল কাহিলীপাৰা গুৱাহাটীৰ ফালৰ পৰা পাব্লিছ হৈছে 5 জুলাই তাৰিখে এডভাৰটাইজমেণ্টটো প্ৰকাশ পাইছিল আৰু ইয়াত আপোনালোকৰ কিছু পদৰ কাৰণে এপ্লিকেশ্যন বিচৰা হৈছে মেডিকেল এণ্ড হেল্থ ৰিক্ৰুইটমেণ্ট বৰ্ডৰ ফালৰ পৰা ইয়াত এইখিনি সকলো পাৰ্মানেণ্ট পোষ্ট হয় আৰ্টিকল 5ৰ আণ্ডাৰত যিখিনি 5 to 8ৰ আণ্ডাৰত যিখিনি আমাৰ ভাৰতীয় নাগৰিক হয় তেওঁলোকে ইয়াত এপ্লাই কৰিব পাৰিব আমি চাই লওঁ আৰু এপ্লাই কৰিবৰ কাৰণে আপোনালোকে nrhm.assam.gov.in নামৰ ৱেবছাইটটোৰ সহায় ল'ব পাৰে বলক চাই লওঁ পোষ্টসমূহ কি আৰু কোৱালিফিকেশ্যন কি লাগে প্ৰথমতে ইয়াত এপ্লাই কৰিবৰ কাৰণে আপোনালোকৰ এলিজিবিলিটি ক্ৰাইটেৰিয়া ধৰি দিয়া আছে 21 বছৰৰ পৰা 45 বছৰৰ ভিতৰত হ'বলৈ আপোনাৰ এজ তেতিয়া আপুনি ইয়াত এপ্লাই কৰিব পাৰিব লগতে ইয়াত এডুকেশ্যন কোৱালিফিকেশ্যনটো আছে লগতে ইয়াত আপুনি চেলাৰীটো যদি চাওঁ 57,700ৰ পৰা 1,82,400 লৈকে আপোনালোকৰ পাৰ মান্থ এলটমেণ্ট দিয়া হৈছে আৰু ইয়াৰ পদসমূহ কি প্ৰথম চাই লওঁ তাৰপৰা এডুকেশ্যন কোৱালিফিকেশ্যনসমূহ ডিছকাছ কৰিম ইয়াত পোষ্টসমূহ দিয়া হৈছে আপোনালোকৰ ৰেজিষ্ট্ৰাৰ ডেমনষ্ট্ৰেটৰ ৰেচিডেণ্ট ফিজিচিয়ান এক্সেট্ৰা বুলি দিয়া হৈছে গভৰ্ণমেণ্ট মেডিকেল কলেজসমূহৰ আণ্ডাৰ যিসমূহ হস্পিটেল আৰু মেডিকেল এডুকেশ্যন বা ৰিচাৰ্চ চেণ্টাৰসমূহ আছে বা তেওঁলোকৰ ডিপাৰ্টমেণ্টসমূহৰ আণ্ডাৰত এই পদসমূহৰ এলটমেণ্ট হ'ব টোটেল পদৰ সংখ্যা আছে 571টা আৰু বিভিন্ন কেটেগৰীত এই পদসমূহ মুকলি কৰি দিয়া হৈছে আপোনালোকে ভিডিঅ'টো প'ষ্ট কৰি চাই ল'ব পাৰে প্ৰত্যেকটো কেটেগৰীত কেনেদৰে আছে মই গোটেইখিনি ডিছকাছ কৰিলে বহুত দীঘল হ'ব ভিডিঅ'টো মই জাষ্ট আপোনালোকৰ কাৰণে অকণমান সময় দেখাই দিছোঁ বস্তুবিলাক চাই লওক পদ অনুসৰি বেলেগ বেলেগ আছে ENT বিভাগত বেলেগ বেলেগ আছে ESMত বেলেগ বেলেগ আছে অনকলজি ডিপাৰ্টমেণ্টত বেলেগ বেলেগ আছে এনেকৈ বিভিন্ন ধৰণৰ ডিপাৰ্টমেণ্ট ইয়াত সন্নিৱিষ্ট কৰা হৈছে কেটেগৰী ৱাইজ বেলেগ নিউৰলজি নেফ্ৰলজি বিভিন্ন ধৰণৰ বিভাগ ইয়াত সন্নিৱিষ্ট কৰা হৈছে যিসমূহত বিভিন্ন ধৰণৰ পদ আপোনালোকে মুকলি হৈছে আপোনালোকৰ যদি সেই দৰকাৰ হয় ভিডিঅ'টো প'ষ্ট কৰি আপোনালোকে চাই ল'ব কোনটো কেটেগৰীত কিমান পদ আছে মই লিষ্টখন দি দিছোঁ আপোনালোকে এবাৰ ভিডিঅ'টো প'ষ্ট কৰি চাই ল'ব চ' এইদৰে টোটেল 571টা পদ ইয়াত মুকলি কৰি দিয়া হৈছে আৰু ইয়াৰ কাৰণে এডুকেশ্যন কোৱালিফিকেশ্যননো কি লাগে চাই ল'ব পোষ্টসমূহ দেখি আপোনালোকে নিশ্চয় গম পাইছে কাৰণ ডেমনষ্ট্ৰেটৰ বা ৰেজিষ্ট্ৰাৰৰ পদৰ কাৰণে সকলোৱে এপ্লাই কৰিব নোৱাৰিব ইয়াত কিছু ডিগ্ৰীধাৰী হ'ব লাগিব এই ডিগ্ৰীধাৰীসমূহৰ ভিতৰত MD বা MS বা DNB ইত্যাদি পোষ্ট গ্ৰেজুৱেট ডিগ্ৰীধাৰী হোৱা লোকসকলে ইয়াত এপ্লাই কৰিব পাৰিব এইধৰণে সকলোৱে ইয়াত এপ্লাই কৰিব নোৱাৰিব MSc মেডিকেল যদি ডিপাৰ্টমেণ্টত আপুনি পঢ়ি আছে বা তেনেকুৱা ধৰণৰ ডিপাৰ্টমেণ্টত পঢ়ি থকাখিনিহে ইয়াত এপ্লাই কৰিব সকলোৰে কাৰণে এই পদসমূহ নহয় সকলোৰে কাৰণে কমন এক্সাম যি হ'ব সেইখিনি অলপ দিনৰ ভিতৰতে প্ৰকাশ পাব এডভাৰটাইজমেণ্ট চ' চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব যাতে অতি সোনকালে সকলো ধৰণৰ ডিটেইলছ আপোনালোকে লাভ কৰিব পাৰে চ' যিসকলে এই পদসমূহৰ বাবে এলিজিবল তেওঁলোকে nrhm.assam.gov.in পৰা এপ্লাই কৰিব পাৰিব ধন্যবাদ